নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে মই ৰক্তিমাই পুনৰবাৰ স্বাগতম জনাইছোঁ ৰক্তিমাৰ ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক আটাইৰে ভাল, আমিও বৰ্তমান ভালে আছোঁ। আজি বতৰটো ডাৱৰীয়া কৰিছে, মই ভাবিছোঁ কিবা জালুক দিয়া কিবা এখন বনাই খাওঁ, ভাল লাগিব নহয় জানো। এবিধ একেবাৰে অসমীয়া থলুৱা ৰেচিপি হয়, জালুক দি বনাই খাই খুব ভাল লাগে। এবিধ আগতে আমাৰ আইতাহঁতে আমাক বনাই খুৱাইছিলে। এতিয়া আইতা যিহেতু নাই, সেয়ে তেখেতৰ স্মৃতি হিচাপে আমি এই ৰেচিপিবিধ প্ৰায়ে বনাই খাওঁ আৰু প্ৰতি বছৰে খাওঁ বুলি ক'লেও বেয়া নহয়, খুব ভাল লাগে খাই। আজি ভাবিলোঁ যিহেতু বনাওঁৱেই ৰেচিপিবিধ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। কেনে পালে ৰেচিপিবিধ জনাব দেই। এতিয়া ব'লকচোন আমি ৰেচিপিবিধৰ মাজলৈ আগবাঢ়োঁ। এয়া মই সৰু সৰু কচুৰ টেপু অলপ লৈ লৈছোঁ। এয়া মই ৰ'দত দি ৰাখিছিলোঁ দুদিনমান। এইটো আহিনীয়া কচুৰ টেপু হয়, কিছুমানে বনৰীয়া কচু বনাই খায়, তথাপিও আহিনীয়া কচু হ'লে বেছি ভাল হয়, নখজুৱাই, বনৰীয়াবিলাকে যিহেতু খজুৱায়। ইয়াক মই এতিয়া ধুই ভালদৰে অলপ বইল হ'বৰ বাবে দিম। এয়া মই কচুখিনি এখন কেৰাহীত বইল হ'বৰ বাবে দিছোঁ। যেতিয়া সিজি উঠিব আপোনালোকে চুলে গম পাব সিজিছে নে নাই সিজা, তেতিয়া কাঢ়ি ল'ব। ঠিক আছে, চাই যাওক ভিডিঅ'টো। সিজিবৰ বাবে এইদৰে ঢাকোন লগাই দিব, তেতিয়া সোনকালে সিজি যাব কচুখিনি। এয়া মই দুটা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, এটা মিডিয়াম চাইজৰ বিলাহী, অলপমান নহৰু আৰু কেইডোখৰমান আদা লৈছোঁ, লগতে এয়া জালুক আৰু অলপ তিয়াই ৰখা মগুৰ আৰু মচুৰ মিক্স দালি লৈছোঁ। সকলোবোৰ ইনগ্ৰিডিয়েণ্ট মিলাই মই ৰেচিপিবিধ বনাম, চাই যাওকচোন। মই বিলাহী আৰু পিঁয়াজকেইটা কাটি ল'লোঁ, লগতে জালুকো অলপ পিচি ল'লোঁ। এইদৰে নিজৰ আন্দাজ মতে দিব পাৰে জালুক, যোনে যিমান খায় আৰু। বেছি জ্বলা খালে জ্বলা দিব পাৰে, নাখালেও অলপ কমাই দিব পাৰে। আৰু মই যে দাইল অলপ লৈছিলোঁ, দাইলটো অপশ্যনেল হয়, ইয়াক দিলেও কোনো কথা নাই, নিদিলেও ইয়াৰ টেষ্টটো কমি নাযায়। মই দি দিছোঁ আৰু আমি দাইলটো কেতিয়াবা দিওঁ কেতিয়াবা নিদিওঁ, আজি মই দাইল দিয়ে বনাম। এয়া মোৰ কচু বইল হৈ গ'ল, মই খৰাহীটোতে আকৌ কাঢ়ি ল'লোঁ ঠাণ্ডা হোৱাৰ পিছত। কচুটো বইল হৈছে নে নাই চাবলৈ এইদৰে এনেকৈ পিটিকি চাব, এয়া ভাঙি গৈছে দেখিছে। এতিয়া সুন্দৰকৈ বইল হৈ গ'ল। এতিয়া মই এই বাকলিবিলাক গুচাই ল'ম ধুনীয়াকৈ। ঠিক আছে, এতিয়া মই গুচাই লওঁ। এয়া মই এটা এটা কৰি কচুবোৰ গুচাই লৈছোঁ। একেবাৰে সাধাৰণ হয়, ঘৰত থকা সামগ্ৰী কেইবিধেৰে বনাব পাৰি এই ৰেচিপিবিধ। খাই ভাল লাগে জালুকৰ লগত, কেতিয়াবা খাই চাবচোন আপোনালোকেও বনাই। মই এইটো খুন্দুনা, এই খুন্দুনাটোতে নহৰু আদাবিলাক পিচি লওঁ। ইয়াত দি লৈছোঁ, নহৰু আদা পিচি লৈছোঁ এইদৰে। সদায় কিমান মিক্সাৰ গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰিব নহয় জানো, কেতিয়াবা এনেকুৱা খুন্দনাটো খুন্দি বনোৱাৰ আমেজটো বেলেগ, সেইবাবে মই আজি খুন্দনাতে খুন্দিছোঁ। এয়া কচুৰ আঞ্জা ৰান্ধি আছোঁ। প্ৰথমে এয়া মই পিঁয়াজখিনি ভাজি লওঁ অলপ। পিঁয়াজখিনি যেতিয়া ৰঙচুৱা পৰিব, তেতিয়া মই ইয়াত নহৰু আদা দি দিম। নহৰু আদাৰ কেঁচা গোন্ধবোৰ যোৱাৰ পাছতে তাত বিলাহী আৰু জালুকৰ গুড়াখিনি দি যাম। এতিয়া পিঁয়াজখিনি অলপ কালাৰটো চেঞ্জ হৈছে, ইয়াত মই এতিয়া পিচি ৰখা নহৰু আদা দি লৈছোঁ। ইয়াৰ অলপ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। আৰু এই তেলতে মই এতিয়া হালধি আৰু জালুকৰ গুড়াকণো দি দিওঁ। তেলতে দিলে আচলতে অলপ বেছি ধুনীয়া চেণ্টটো আহে। এতিয়া ইয়াতে মই কাটি ৰাখিছিলোঁ যে বিলাহীটো, সেই বিলাহীটো ইয়াত দি দিছোঁ। এতিয়া যেতিয়া বিলাহীখিনি গলি আহিব, সিমানকণ সময়লৈকে মই ভাজি ল'ম।
আন্দাজমতে অকণমান নিমখ ছটিয়াই দিছোঁ, তেতিয়া বিলাহীটো গলি যাব সোনকালে। এতিয়া মই এই তিয়াই ৰখা দাইলকণ দি দিছোঁ। দাইলকণো অলপ এনেকৈ ভাজি ল'ব লাগে, তেতিয়া সোনকালে সিজিব। এয়া দাইল ভাজিছোঁ। এতিয়া মই ইয়াতে গুচাই ৰখা কচুবিলাক দি অলপ সময় ভাজিব লাগিব। ইয়াৰ মাজতে মই কচুবোৰ এনেকৈ অলপ ভাঙি দিছোঁ। ভাঙি দিলে ইয়াৰ জোলকণ ডাঠ হ'ব। এইদৰে অলপ ভাঙি দিছোঁ। মই গৰম পানী অলপ কৰি ৰাখিছিলোঁ এই হট জাৰটোত, পানী অলপ দি দিছোঁ। উতলাহি যেতিয়া দাইল আৰু কচুবোৰ ভাঙি যাব, তেতিয়াই মোৰ কচুৰ শাকৰ জোলকণ ৰেডি হৈ যাব। আৰু জনাম কেনেকুৱা লাগিলে খাই আপোনালোকক। এয়া কচুৰ শাককণত পানীয়ে পূৰা বক বককৈ উতল আহিছে। আৰু অলপ সময়ৰ পিছতেই মোৰ কচুৰ শাকখন তৈয়াৰ হৈ পৰিব। এয়া মোৰ আজিৰ কচু আৰু জালুকৰ শাককণ ৰেডি হৈ পৰিলে। কচুবোৰ গলি আহিলে, ধুনীয়াকৈ মিলি গ'ল জালুকৰ সৈতে। এতিয়া পৰিৱেশন কৰিম আৰু। শাককণ যিহেতু ৰেডি হৈ গ'ল বনাই, এতিয়া মই হাজবেণ্ডক দি চাওঁ বুলি ভাবিছোঁ। খাই তেওঁনো কেনেকুৱা পালে, তেওঁৰ পৰাও জানো নহয় জানো, আৰু আপোনালোককো জনাওঁ তেওঁ কেনেকুৱা পালে। ব'লকচোন তেওঁক দি চাওঁ। টেষ্ট কৰি চোৱাচোন কেনেকুৱা হৈছে খাবলৈ। খুব ভাল হৈছে খাবলৈ। ইয়াত জালুকৰ ফ্লেভাৰটো আহিছে বাবে খাবলৈ আৰু টেষ্টি হৈছে। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব পাৰে। মমোনো খাইছে, অলপ টেষ্ট কৰিছে যে তাইও পাৰিছে খাবলৈ। সঁচাকৈ আজি জালুক আৰু কচুৰ শাককণ খাবলৈ খুবেই ভাল হৈছিল। হাজবেণ্ডেও টেষ্ট কৰি চালে, তেখেতেও খুব ভাল লাগিল বুলি ক'লে। এতিয়া আমি ভাতৰ লগত খাম আৰু লাহেকৈ। প্ৰথমে এনেই টেষ্ট কৰি চালোঁ। আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰি খাই চাবচোন, নিশ্চয় ভাল পাব খাই। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিব লাগিব। প্লিজ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু কোনোবা যদি নতুনকৈ আহিছে মোৰ চেনেলত, প্লিজ মোক ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়া মই আগবাঢ়ি যোৱাত সহায় হ'ব। আৰু আপোনালোকৰ মৰমৰ অবিহনে মইতো কেতিয়াও আগবাঢ়িব নোৱাৰিম। সেইবাবে মোক প্লিজ মৰম দিব আপোনালোকে। আৰু ঠিক আছে, আজিলৈ আহিছোঁ। মই ৰক্তিমাই পুনৰবাৰ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ'ৰ সৈতে আহিম। শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ। আজিলৈ আহিছোঁ। বাই বাই।